নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ প্ৰথমটি ব্লগ ভিডিঅ'লৈ। আজি মই গৈ আছোঁ মাখিবাহালৈ। মাখিবাহত কাজ চলি আছে আৰু মোৰ লগত আছে অৰুণাভ আৰু হেমাংগ। তো সিহঁতক দেখাম অলপ পিছত। এতিয়া বলক এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ফাইনেলি মাখিবাহা আহি পালোঁ আৰু মোৰ লগত আছে অৰুণাভ, হেমাংগ। আগত জাম আছে কাৰণে ইয়াতে গাড়ীখন ৰখাব লগা। অৰুণাভ, কি ক'বা? পুৰা ফিটফাট হৈ আছে একদম। গোটেইকেইটা পুৰা ফিটফাট। মই অলপমান কি আৰু, মোৰ অৱস্থা নাই। একো নাই, চাই থাকক। গৈ আছো গোটেইকেইটাই। আজি চব দেখাম কি কি আছে ইয়াতে। আৰু অলপ দূৰ খোজকাঢ়ি আহি আমি আদৰণি গেটখন পালোঁ। আৰু এই আদৰণি গেটখন সদৌ অসম ছাত্ৰ সন্থাৰ ফালৰ পৰা দিছে। আদৰণি গেট, ধুনীয়া এখন আদৰণি গেট দিছে। আৰু এতিয়া বলক মই আপোনালোকক অলপ ভক্তিমূলক অনুষ্ঠান এটালৈ লৈ যাওঁ। প্লাষ্টিক বৰ্জন কৰোঁ আহক, মাখিবাহ সভা মহোৎসৱ। তো বঢ়িয়া, এইটো এটা প্লাষ্টিকৰ কাৰণে বহুত অসুবিধা হৈ থাকে আমাৰ। এই নলা নৰ্দমা যিমানবিলাক আছে চববিলাক বেয়া হৈ যায় আৰু বহুত অসুবিধা হয়। গতিকে প্লাষ্টিকটো প্ৰায় কমকৈ ব্যৱহাৰ কৰক, যিমান কমকৈ পাৰে সিমান ব্যৱহাৰ কৰক। আৰু যিটো মন্দিৰ আছে তাতে সন্মুখত কালী মন্দিৰ আছে, বাকী আৰু এই গোটেইখিনি পৰিৱেশ ইয়াতে। তো ইয়াতে এটা অফিচ এটা বহাই লৈছে ইয়াৰে। আৰু বাকী ইমানখিনি, আজি প্ৰথম দিন হিচাপতে ইমানখিনি মানুহ হৈছে ইয়াতে। আৰু তো বাকীকেইদিন বাকী আছে, আৰু বহুতকেইদিন বাকী আছে। অহা ৰবিবাৰলৈ আছে। সকলোৱে আহক, ইয়াতে বঢ়িয়া একদম, মানে বহুত বেছি ভাল লাগে। তো আমি আহি এতিয়া কাৰ্যালয়ত আহিলোঁ, গোটেইখিনি ঘূৰিলোঁ, বহুত ভাল লাগিছে। এয়া আমাৰ লগত আছে মাখিবাহ সভাৰ পৰামৰ্শদাতা গণেশ দত্ত ডাঙৰীয়া ছাৰ। মাখিবাহৰ সভাখন যে পতা হয়,
এই সভাখন মানে ইয়াৰ আচলতে মূলটো কি কি কাৰণত এইখন পতা যায় সভাখন? এই সভাখনৰ মূল উদ্দেশ্য আছিল যে এটা পৰিয়ালৰ এখন শ্ৰাদ্ধ আছিল, সেই পৰিয়ালে সভা কৰিছিল। তাৰপিছত পৰিয়ালৰ পৰা চুবুৰীক গ'লে, তেওঁলোকৰ চুবুৰীক দিলে, চুবুৰীৰ পিছত আমি ৰাইজে লৈছোঁ এইখন। আৰু ৰাইজে আমি আজি 1947 চনৰ পৰা আজিলৈকে এই সভাখন আমি অনুষ্ঠিত কৰি আহিছোঁ। বছৰে বছৰে মানুহ বহুত বেছি গাড়ী আছে, তাৰ কাৰণে মানে আমি জাগা মানে দোকান দিব পৰা নাই, দোকানবিলাক আহি আছে, আমি জাগা দিব পৰা নাই, কি কৰিম আমি মানে এনেকুৱা হৈছে। গতিকে আমি ইয়াৰ পৰৱৰ্তী মানে সময়ত আমি ইয়াক আকৌ কেনেদৰে সুন্দৰ কৰি সজাই পৰাই দিব পাৰোঁ তাৰ চিন্তা চৰ্চা কৰি আছোঁ, আমি ভৱিষ্যতে কৰিম। কিবা সভা বুলি ক'লে গোটেই অসমতে সকলোৱে জানে, সকলোৱে জানে। আপোনালোকৰ যিহেতুকে আপোনালোকে ইয়াৰে লগতে জড়িত, আজি ইমান বছৰ ধৰি আপুনি ইয়াৰে লগত জড়িত হৈ আছে, গতিকে আপোনাৰ মনত কেনেকুৱা গৌৰৱ অনুভৱ হয়? আজিতো আমি বহুত গৌৰৱ অনুভৱ কৰিছোঁ যে আমি যেতিয়া সৰু আছিলোঁ তেতিয়া মাটিবাৰ সভা বুলি জানিছিলোঁ, যে মাটিবাৰ সভা সৰু চাব আহিছিলে। কিন্তু সেই সভা আৰু আজিৰ সভাৰ বহুত পাৰ্থক্য আছে। মই এই সভাৰ লগত প্ৰায় 35 বছৰে মই জড়িত হৈ আছোঁ। মই এই সভাখন 10 বছৰ সাধাৰণ সম্পাদক আছিলোঁ, 10 বছৰ পৰিচালনা কৰিছিলোঁ এই সভাখন। এতিয়া আৰু বয়স হৈছে, গতিকে এতিয়া আমি পৰামৰ্শদাতা হিচাপে আছোঁ। তেওঁ নতুন প্ৰজন্ম কিছুমান ওলাই আহিছে, তেওঁলোকক মানে আমি এইবিলাক দিছোঁ, সুবিধা কৰি দিছোঁ। আমি মাতিবাৰ গোটেই সভাখনৰ যাতে আৰু বেছি আগুৱাই যায়, মানে আৰু বেছি ভাল ভাল কিবা কিবি পাই থাকোঁ, তাৰ কাৰণে সেইটোৱে মানে আমি আশা ৰাখিছোঁ। আমি নতুনত্ব কিবা কৰাৰ কাৰণে চেষ্টা আৰু কৰি যাতে আছোঁ। নতুন কিবা কিবি হয়, কৰাৰ কাৰণে চেষ্টা চলাই আছোঁ। আগতকৈ বহুত বেছি এতিয়া মানে বহুত বেছি নতুন কিবা কিবি দেখি আছোঁ। আজিতো প্ৰথম দিনতে মানে ইমান বহুত বেছি ভিৰ, ইমান ভিৰটো একদম প্ৰথম দিনতে মানে একদম অভূতপূৰ্ব ভিৰ হৈ গৈছে আজি। তাৰপিছত বাকী আৰু ইয়াৰ ভিতৰত আপোনালোকে আহিব, শেষত আহিব 28, 29, 1, 2 ইমান তাৰিখত আহিব। ইয়াত মানুহ সোমাব পাৰিব নহয়, মানে এনেকুৱা গাড়ী মটৰ পোৱা জেগা নহয়, ৰাস্তাবিলাক পুৰা হৈছে। অহা 2 মাৰ্চত শেষ হ'ব। 2 মাৰ্চত শেষ হ'ব। 2 মাৰ্চলৈকে থাকিব। 2 মাৰ্চত আমি সমাপন কৰি সভাখন। তো আমাৰ লগত আছে মনোজ দা, ইয়াৰে সহ সম্পাদক মাকিবা সভা সমিতিৰ। মনোজ দা, আপুনি কি ক'ব ইয়াৰ বিষয়ে? আচলতে আমি মাকিবাহা সভা মহোৎসৱৰ লগতে মাকিবাহা গ্ৰামোন্নয়ন সমিতিৰ পৰা সদৌতি ৰাইজলৈ আমি আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে আমাৰ মাকিবাহা সভা মহোৎসৱৰ আজি 23 ফেব্ৰুৱাৰী 2020 চনৰ পৰা আৰম্ভ, ৰাতিপুৱা পতাকা উত্তোলন কাৰ্যসূচী আৰম্ভ হৈছে। আমি অভ্যৰ্থনাৰ ব্যৱস্থা কৰিছোঁ, লগতে গ্ৰামোন্নয়ন সমিতিয়ে আমন্ত্ৰণ কৰা লোকসকলৰ উপৰিও আমাৰ সদস্যসকলে আমাৰ ইয়াত আহাৰ গ্ৰহণ কৰিব। আজি আমি স্পেচিয়েল আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিসকলক মাতিও আজি উদ্বোধনী অনুষ্ঠানত আমি গ্ৰামোন্নয়ন সমিতিৰ তৰফৰ পৰা তেখেতসকলৰ আতৰণৰ ব্যৱস্থা কৰোঁ। দৰ্শনাৰ্থী আমাৰ মাজত আহে, আমি যদি দূৰণিবতীয়া কিছুমান দৰ্শনাৰ্থীক আমি গম পাওঁ যে তেখেতসকলে গুৱাহাটীৰ পৰা আহিছে, গোৱালপাৰাৰ পৰা, ডিব্ৰুগড়ৰ পৰা আহিছে, সেনেকুৱা যদি আমি অতিথি লগ পাওঁ তেখেতসকলক আনি ইয়াতে আমি অভ্যৰ্থনাৰ ব্যৱস্থা কৰোঁ। গতিকে আমি সমূহ অসমবাসীৰ লগতে ছ'চিয়েল মিডিয়াত যিসকলে আমাক দৰ্শন দেখিছে তেখেতসকলক আমি মাকিবাহা সভালৈ আমন্ত্ৰণ জনাইছোঁ সকলো। আচ্ছা দাদা, এই নদিনত মানে গোটেইকেইদিন ইয়াতে ভাত খোৱাৰ ব্যৱস্থা থাকিব। ঠিক আছে, কোনোবা যদি দূৰৰ পৰা আহে ইয়াতে আহক, কোনো ধৰণৰ অসুবিধা নাই, ইয়াতে থকাৰ পৰা গোটেইখিনি ব্যৱস্থাই থাকিব। আৰু বাকী মই পাকঘৰটো দেখাই দিছোঁ, এয়া বনাই আছে, ইয়াতে পূৰা খন্তি মাৰি আছে। গতিকে পূৰা 1 লাখ মানুহ খুৱাই দিব গোটেইকেইদিন লগে পেলাই, পূৰা একদম 1 লাখ মানুহ হৈ যাব। কমিটিত খাব কৈছিল যদিও তাত খোৱালে ৰখি থাকিলে বহুত দেৰি হৈ যাব, সেইকাৰণে আমি ইয়াতে আহি গ'লোঁ। ইয়াতে দাদাৰ মেনুখনত চাই লওঁ কি পায়। একদম বহুত ডাঙৰ দীঘল লিষ্টৰ মেনু এখন দিছে, চাওঁ আৰু কি পাওঁ ইয়াতে। ইয়াৰ পৰা কিবা এটা অৰ্ডাৰ দি দিম আৰু সোনকালে খাই পেলাই ঘৰত যাব লাগে, ভাগৰ লাগি গৈছে একদম। এয়া অৰুণা মালটো আহি পাইছে, আহি পোৱাৰ লগে লগে একদম তাৰ লগে লগে আৰম্ভ হৈয়ে গ'ল। ই মোৰ কাঁহীটো টানি লৈ গৈছে, চব ইয়াতো আছে, মোৰতো নাই, টানি লৈ গৈছে, দুটা মাৰি দিব। এই 3টা লৈ লৈছে, মানে এনেকুৱা বস্তু চাচোন। আমাৰ মুখ চুখ শুকাই গৈছে একদম। এইটো হ'ল মৃগাংকৰ, এইটো ভায়েকৰ, এইটো মোৰ। মানে বহুত জোৰ কৰাৰ পিছত দি দিছে, গোটেইখিনি আমাৰ মুখটো শুকাই যোৱা দেখা পাই বেছিভাগ বেয়া লাগি গৈছে, নহ'লে আজি দিয়া আশা কমেই আছিল। তো খাই লৈ উঠি আমি অলপমান ঘূৰিলোঁ ইয়াতে, ঘূৰি পেলাই এতিয়া
অসমীয়া যিহেতুকে অলপ তামোলটো মুখত দিয়া যায়, তামোলটো খালোঁ। আৰু আমাৰ লগত আছে পলাশ, ইয়াৰে মাখিবাহা সভা মহোৎসৱৰ সম্পাদক। তো পলাশক লগ পাই বহুত সহ-সম্পাদক, তথাপিও সম্পাদক পদটো আছে আৰু বাকী পলাশক লগ পাই ভাল লাগিল। আপোনালোকে আহিব ইয়াতে, আহি পেলাই বাকী কিবা অসুবিধা হ'লে পলাশে আছে, পলাশে চবখিনি দেখাই দিব। ইয়াতে বঢ়িয়াকৈ গাইড কৰিব আপোনালোকক, আমাকো বহুতখিনি গাইড কৰিলে পলাশে। তো পলাশ ভাল লাগিল লগ পাই পেলাই, ভাল লাগিল। থেংক ইউ ছ' মাছ। তো বহুত ঘূৰি এতিয়া আমি লাষ্টত সমাপ্তলৈ আহিছোঁ। গোটেইখিনি ঘূৰিলোঁ, বহুত ভাল লাগিল। জিলাপিও ল'লোঁ, জিলাপিটো নহ'লে আৰু কিবা মানে অহা যেন নালাগে। আৰু অৰুণাত যাব ওলালে কেনেকুৱা লাগে, চব জিলাপি হাতে হাতে চবৰে জিলাপি আছে। এতিয়া যাওঁ। যোৱাৰ আগত এই নাৰ্চাৰী এইখন দেখাই নগ'লে কেনেকুৱা হ'ব কওকচোন। এইখন চাওকচোন কিমান ধুনীয়া লাগি আছে। এতিয়া যাব সময় হ'ল, গাড়ীত উঠোঁ। অলৰেডি অৰুণা বাৰু হেমাংগ বহিয়ে আছে গাড়ীত। মই অলপ পিছ পৰিলোঁ জিলাপি খাই আহি থাকোঁতে। আৰু ই কি বিচাৰি আছে, চাবিটো হেৰাইছে নেকি? হৈছে আজি আৰু ঘৰ যোৱা, খোজকাঢ়ি যাব লাগিব। পাইছে আচ্ছা বঢ়িয়া। দে হ'ব দে, ভাগ্য ভাল আছিল আজি। তো আমি আহি পালোঁ টিহু টাউন। এতিয়া গোটেইকেইটাই ঘৰত গুচি যাম আৰু কালি আকৌ লগ পাম। আৰু বাকী ভাল লাগিল, খুব ভাল লাগিল তাতে যাই পেলাই। অৰুণাক কি ক'বা, কেনেকুৱা লাগিল? বেলেগ মানে মুখত কথা নাই আৰু অকল এইটোৱে দি দিছে। আৰু এয়া আছে ভাইটি হেমাংগ। হেল্ল', একদম খুব বহুত বেছি এনজয় কৰিলোঁ। স্পীচলেছ মানে কিবা কিবি চবাই আছে মুখত, সেইকাৰণে স্পীচলেছ আছিলে। খুব বকি আছে তাতে। যদি সভাৰ পৰা অহা যায় তেতিয়াহ'লে অলপ কিবা কিবি চুবোৱা যাবই। জিলাপি আছিল, জিলাপি খাই আহিছোঁ, বেলেগ নাভাবিব। ঠিক আছে, পিছত আৰু লগ পাম। গুড নাইট, বাই বাই। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ভাল লাগে ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।